হে গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ' লৈ। বৰ্তমান গাইজ মই এতিয়া গৈ আছোঁ স্কোৱাজে গাড়ী চলাই আছে আমাৰ ঘুমে ঘুমে, আৰু আজি গৈ আছোঁ আমি গাইজ ভৰালিদাৰ ঘৰত গৈ আছোঁ। আৰু ভৰালিদাক এনেকুৱা ধৰণৰ কুৱেশ্যন দুটামান কৰিম যাতে কোনেও বুজা নোপোৱা নাই। মেইন কথা কি মই মানে চায়েন্স পঢ়ি এতিয়া ডাক্তৰ পঢ়ি আছোঁ। ডাক্তৰ পঢ়ি থাকিলে তাৰ মানে গাটোৰ গন্ধটো নুগুচে বোলে, তাৰ কাৰণে এতিয়া কেইটামান ট্ৰিক্স দিবলৈ মানে যাই আছোঁ এনেধৰণৰ। এতিয়া আমি গাইজ ভৰালিদাৰ ঘৰত গ'লে যাওঁ, যাই পেলাই আপোনালোকক লগ পাইছোঁ। কি ভাই? হে কি আকৌ ন মানে আমি দিছ ইজ এন ভৰালি হোম এণ্ড বিকজ এণ্ড দজ আৰ মেলিং এণ্ড ভৰালি ইউ উড নট গ' মুখ চাফা ভৰালি কাম ইউ এণ্ড গৰমত যে গা ধুব লাগে এইটো লেঠা নাই নেকি? মানে তই গা ধুইছে তাক ক'ব আহিছে ভৰালি হে দমকলৰ পানী লাগিছে। তোক কি জানো না ঘৰৰ পৰা সাৰ কৰি দিছিনে ফটা চটা দি তই কি বুজি পাবি? তই কি গম পাবি আজি মোৰ একমাহ নকওঁ দে। ভৰালিদাহঁতৰ ঘৰ আহি পালোঁ, আৰু এইটোৱে হ'ল ভৰালিদাহঁতৰ ঘৰ। এতিয়া ভৰালিদা মই স্কোৱাজ আমি অলপ বাহিৰত দিয়া আমাৰ ভৰালিদাক কিছুমান কুৱেশ্যন কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তই কিবা জীৱনটোত কিবা কৰিবি নে না এনেকৈ বিল্লাৰ দৰে হৈ থাকিবি? কাক কৈছে বিল্লা বুলি? তোকে কৈছোঁ। হা তাতে বোলে আৰু ভৰালিদাও ক'লাকে আজি বোলে ফটা দি বোলে এৰিও দিছি। হৈ দে তাৰ বিষয়ে কিবা কবি নেকি? তাৰ ভৰালিৰ বিষয়ে যেতিয়া অস্ত্ৰত দিছোঁ গাজি বাছ বিদ্যা হৈছে ভগৱান কচম যি লেতেৰা বাছ তই পাইছ না? আমি এটা সহায় কৰিবলৈ যাই আছোঁ। সহায় কৰিব লাগিব মই কৈ আছোঁ আগত আপোনালোকক ৰখি পেলাই কৈছোঁ হেল্পটো কি বোলে ভৰালিদা আছে, আমি যাই আছোঁ হেল্পটো কৰিব কৈ আছোঁ আপোনালোকক। আপি এটা পতা নেদেখা জীৱনত পতাবই পৰা নাই। মই আপিটো ভাবি দিলোঁ, মই বুঢ়া টিৰিও পোৱা নাই আৰু আইতাও নাই এটা মোক কলি অলপ বঢ়িয়া দেখি থাকো লাগিব নেকি? আইতা লাগিব ভৰালিক আইতা লাগিব আইতাও নাই মোক নাই নেকি? কিয় নাই? চিলি কাৰণে নেকি? মানুহটো কেম্বা দেখি নে কিয় আহিব মানুহ এটা লুক লাগে নে? আৰু তই এখন লুক লগি মোক কৈছে আপিৰ কথা সি এটা ভালেই লাগছে সিমান এটা বঢ়িয়া লগা নাই। গৌৰৱ কৰিব পাৰে মুখটো ঠিক ঠিক ঠিক। বাকী চেণ্ডেল তেণ্ডেল বদলাইছা নো তই? এইযোৰে আছে মানে বগাযোৰ কি হ'ল? একদিন ভিডিঅ' কৰিছিলোঁ। নাই এতিয়া সেইযোৰ আছে ঘৰত ক'ত বা গেল হৰছি ঠিক ঠিক। ক'ত গৈছিলা? এখন নেতা খালো। ক'ত? কিয়? কি নেতা খাইছে? ভোক লাগিছে ভাত খাইছি। কাৰ কহা যাব দে ইও এই ভাল দে লান বেছি জেগা ক কাৰ ক নক কিয়া যাব দে ই গেলি হয় বা এ নাই সুজনো দা দে নাই গৰম কথা ক'বার ইচ্ছা নাই। ভৰালি মানে চাওঁ বেবী ক্ৰীম লগা কৰিছে নেকি? লাগি আছে হা ঘাম ওলোৱাই বগা পৰিছে ক্ৰীমৰ দৰে বগা। কি লাগা না কি বগা চেষ্টা কৰিছা নেকি? হয় দে হয় মালিক এই গা ধোৱা নাই ই এনে আগে পিছে কোনদিনা গা ধুই গৈছে? এতিয়া মুখখন ধুইছে চালা। কি 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 মোবাইল লৈছে এইবাৰ চাওঁ? কোনটো? এইটো কি মোবাইল লৈছে এইবাৰ? আইফোন। চাওঁ দেখে দি ন বেক কেমেৰা দেখে দি মোবাইল ফাটিলে আকৌ তোৰ। কৈছে এই দেন কৈছোঁ দেখোন দোকানটো। বাকী গাইছ মোৰ লগত আজি ভৰালিদা আছে। ভৰালিদা কি ক'বা? কাৰ এইটো চেনেল কাৰ এইটো চেনেল মোৰ। তোমাৰ ঠিক আছে ভাল লাগিল আহিলে আহিবি আৰু কেতিয়াবা ভাত খাব দেৰি হ'ল আজি খাব পাৰিলো আজি নৰা সত্য বাজিল এতিয়া। বাকী তুমি মোৰ চেনেল আজি ফাৰ্ষ্ট আৰু কি ক'বা? মানে ভাল লাগছে তোমাক লগ পাই, তোমাৰ এনাৰ্জি আছে, এনাৰ্জি লেভেলটো হাই, গতিকে কাম কৰি যাওঁ ফল পাবা। বাকী তোমাৰ বিষয়ে অলপ আগতে আগৰ চিনটোত স্কোৱাজে কিবা অলপ কৈছি যে কিবা কাৰণে কৈছি গান নুদাবলৈ কিবা বহুত যাচ্ছি। মই কৈছোঁ মানে কি জানা না মানুহে ভাবে কি ভৰালি আছলিকে লেতেৰা অমুক মানে কণ্টেণ্টটোৰ কাৰণে মানে ইউটিউবত যিবিলাক ভিডিঅ' বনায় অলপ মানে কমেডিৰ চিন মানে অলপ আমি দিব লাগে না, সেই গতিকে মনোৰঞ্জনৰ বাবে ভৰালিক অমুক কৰা হয়। বহুতে ভৰালি গোটেই গান উঠা নেকি গা চা ধুইছি বেচেৰাই সেয়াকে আমি কমেডিৰ কাৰণে অলপ ক'ব লগা হয়। বেলেগ ভৰালি কিবা বেয়া পা নেকি কমেডি? কিয় বেয়া পাওঁ মই আৰু তোমাৰ বোলে বহুত গাৰ্লফ্ৰেণ্ড আছে বহুতে কৈ থাকে, সেইটো কি ক'বা? গাৰ্লফ্ৰেণ্ড নাই বাৰু, কাৰণ ভিডিঅ'ত এজ এ ভিডিঅ' পাৰ্চন হিচাপে ভাল পায় মানে কি মই ভিডিঅ'টো কৰোঁ কাৰণে ভাল পায়। এতিয়া ধৰা মোকতো পাৰ্চনেলি ভাল নাপায় ন, ভিডিঅ'ত ভাল পায়, কেৰেক্টাৰটো ভাল পায়, সেই আৰু ভাল পায়। ইনকে কয় যে ভৰালিত বহুত গাৰ্লফ্ৰেণ্ড আছে, মেছেজ দিবা ৰিপ্লাই দিবা টাইম নাই। এইটোৰ ফোন আহে একবাৰ, এইটোৰ ফোন আহে, এইটো ক'লে ভুলো লাগি যায় বোলে। গাৰ্লফ্ৰেণ্ড নাই বাৰু, কিন্তু মই ক'লোঁ তোমাক সেই
ভিডিঅ' চাই ভাল পোৱা ফেন আছে সেই বাকী মই ভৰালিক এটা কথা সুধো তই যদি ধৰি লও এনে এটা বেলেগৰ কেৰেক্টাৰ এটা ল'বা খুজিলি তোক যদি দেই ধৰি লও তই এক মিনিট ধৰি লও তই ইয়াৰ কেৰেক্টাৰটো ল'বা খুজিবি তই কাৰ কেৰেক্টাৰ ল'বা খুজিবি মই শ্বাহৰুখ খানৰ লওঁ অবিয়াছ শ্বাহৰুখ খানৰ আহিছে নেকি এনেকুৱা কিবা প্ৰমোশ্যন মানে কি প্ৰমোশ্যন এনে ধৰি লওক কিবা ফালৰ পৰা যে শ্বাহৰুখ খানৰ চিন কৰিবা বা কিবা চিন কৰিবা কাৰণে কিবা চিনেমাৰ বা কিবা নাই নাই শ্বাহৰুখ খানৰ আহিলে মই ল'ম অবিয়াছ মই শ্বাহৰুখ খান বহুত ভাল পাওঁ বহুত ডাঙৰ যদি ৰাজকুমাৰৰ ৰাজকুমাৰ বেয়া নহয় আৰু গান মানুহ জিকা। বেয়াও পায় কিছুমানে ভালো পায় চবেই কাম কৰি আছে চবকে ছাপোৰ্ট কৰি যাওঁ মানে বাকী তুমি উঠি অহা প্ৰজন্মক মোক কি ক'বা যে ভিডিঅ'ৰ নামত বা বহুতে ভিডিঅ'ৰ নামতে বহুত ব্যৱহাৰ কিবা কৰে কি ক'বা নাই নাই একো নাই চবেই কাম কৰি যাওক লগতে পঢ়াটো ৰাখক সমান্তৰালভাৱে পঢ়াটো কৰক ভিডিঅ' কৰক গোটেই কাম শুনি কৰি যাওক ঘৰখনো চাওক মাক দেউতাক কৰোঁ যদি থাকক মানে ৰখি কৰক লগ সেই আৰু সমাজখন সেনেকৈ সুন্দৰ হৈ যাব বাকী তোমাক লগ পাই বহুত ভাল লাগিলে আজি বঢ়িয়া বঢ়িয়া ভাল লাগিল মোৰ আমাৰ বছ তই যাবা লগ পাম আহিবা বাকী গাইজ আমি ভৰালিতৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া স্কোৱাৰ আৰু মই যাই আছোঁ ৰাওনা হৈ আমাৰ সমলৈ শুন মোৰ বাকী- নাম কি জানা না অ। ডিছকাছ নহয় মোৰ নাম বিকাশ দত্ত ভৰালিৰ গান উদা বুলি কখন ৰাবকে আছি কষ্ট অলপ কিবা তাৰ কথা মানে কলি এই গাইজ দুটা চলি আছিল বা ৰাস্তা দি যাইছিল ৰখিবলৈ কৈছিল পহিলা তুমি গা কিয় ধুনা লেতেৰা হৈছ চিটকে কেচি মই কি ক'ম তাৰ কথা মই নকওঁ যদি ভৰালিদা ভিডিঅ'টো চাই আছা বেয়া নাপা এইটো guys ভিডিঅ'টো চাই আছা গাটো ধুগেল যা বাকী গাইজ মই আকৌ ভৰালিদা লেতেৰা নহয় ভালে কিন্তু ভিডিঅ' কণ্টেণ্টৰ বাবে আৰু ভৰালিদা সেইটোৰ বাবেতো ফেমাছ হৈছে বাকী গাইজ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব গাইজ নতুন ভিডিঅ'ত লগ পাম আপোনাক